এইফালে গাইছ লোকবিলাকো আহিছে ধুনীয়াকৈ। এইফালে আৰু আমাৰ কটেপ্পা আৰু বাহুবলী ধুনীয়াকৈ বাইক লৈ এণ্ট্ৰিটো মাৰি দিলে গাইছ। আৰু গাইছ মানে এতিয়া আমি খোজকাঢ়ি আছোঁ। মানে দৌৰাৰ আগতে অলপ খোজকাঢ়ি দেহাটো গৰম কৰি ল'ব লাগে আৰু এক্সাৰচাইজো কৰিব লাগে গাইছ দৌৰাৰ আগত। মানে গাইছ দেহাটো অলপ গৰম উঠাই ল'ব লাগে আৰু গাইছ এক্সাৰচাইজ কৰিলে বোলে দৌৰিব পাৰি বোলে গাইছ। আৰু গাইছ ফাইনেলি মোৰ দৌৰা হ'ল। ইফালে চলিবিলাকে দৌৰি আছে ধুনীয়াকৈ গাইছ। মানে কিছুমানে অগ্নিবীৰৰ কাৰণে তৈয়াৰী কৰি আছে গাইছ। 10 তাৰিখে মানে গাইছ ইণ্টাৰভিউ আছে অগ্নিবীৰৰ। সেইকাৰণে পুৰা দৌৰি আছে আৰু ইফালে আমাৰ দৌৰা হ'ল গাইছ। এইবাৰ গাইছ আমি মানে চিলিং মাৰিব আহিছোঁ আৰু এইবাৰ জিতুলে মাৰি আছে গাইছ। ই মাৰিলে 14টা গাইছ আৰু এটা ল'ৰাই মাৰিলে 13টা নেকি। আৰু ফিল্ডৰ পৰা চিধা খৰাই পালোঁ গাইছ। আৰু এইফালে মই বুকদান মাৰা আৰম্ভ কৰিলোঁ গাইছ। যিহেতু চেষ্ট লাগিব, নহ'লে চেষ্টত কাটি দিলে বহুত ডাঙৰ কথা হ'ব না, সেইকাৰণে এতিয়া বুকদান মাৰি আছোঁ। আৰু গাইছ এইফালে মানে আমাৰ বৰমাই ধুনীয়াকৈ কাপোৰ বাতি কাঢ়িব আৰম্ভ কৰিছে। এইফালে সূতাবিলাক মানে গাইছ সিটো বা কি বুলি কয় মই নাজানো বাৰু বিশেষকৈ গাইছ, হ'লেও আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে কাপোৰ বাতি কাঢ়ি আছে গাইছ বৌ বৰমাহঁত মিলি। গাইছ নতুন ভিডিঅ' এটাত লগ পাম আপোনালোকক। আজিলৈ বাই বাই, জয় জগন্নাথ।